আজি মাছ মাৰিব আহিলোঁ। মাছ একচুৱেলি মাৰিব অহা নাই, আমি চাবহে আহিছোঁ মাছ মৰা। এতিয়া ইয়াত জাল ফিটিং কৰি আছে ইয়াতে, মাছ জীয়াই থ'ব মানে। দেখাম অলপ পিছত, মাছ ধৰাও দেখাম। এতিয়া জাল ফিটিং কৰি আছে ইয়াত জিৰণাৰ কাৰণে ব্যৱস্থা কৰা হৈ আছে। এয়া পানীত মানে ৰাতি মাছটো জীয়াই থোৱা হ'ব। এতিয়া আবেলি হৈ গ'ল, 2টা বাজি পাৰ হৈ গ'ল, কিয়নো মাছটো অনিষ্ট হৈ যাব পাৰে। সেইকাৰণে জিৰণা বনোৱা ফিটিং কৰা হৈ আছে। চাই থাকক, দেখাম এতিয়া অলপ পিছতে মাছ ধৰিবগৈ। কি মাছ পায়নো আপোনালোকক দেখাম, চাই থাকক। আহক তেতিয়াহ'লে। আমাৰ জাল ফিটিং হৈ গ'ল। এই মাছ থ'বৰ বাবে জাল ফিটিং হৈ গৈছে অলৰেডি। ইয়াত মাছ থোৱাহে হ'ব, পুখুৰীত তেনেকৈ জালখন ফিটিং কৰিছে। তাৰপাছত আমি এতিয়া যাম মেইন পইণ্টলৈ ডুবালে। মাছবোৰে টকটককৈ মাৰি আছে, দেখিছেনে? মাছবিলাকে কটকটাই আছে এতিয়া। ইফালে আমাৰ দাদাহঁতে আলি চালি মৰাৰ ব্যৱস্থা কৰি আছে যেনিবা। এইটো বৰালি পোৱালি দেখাই আছোঁ, চাই থাকিব। অলপ সময় পিছত আৰু হয়তো ভাল লাগিব ভিডিঅ'টো চাই। ইয়াত পানীকণ দি থৈ ওলাইছিল নেকি? মাছবোৰ এতিয়া পানী কমি গৈছে যে মাৰি আছে। এইটো জঁপিয়াই গ'ল, দেখিলেনে? এইটো এটা মাছটোৱে অলপ আগত বৰালি মাছ এটা জাপ মাৰি দিছিল, সেইটো ভিউজটো দেখা পালোঁ তুমি। এই দেখিলেনে বৰালি মাছে জাপ মাৰি দিলে, সেইটো তেনেকৈ জঁপিয়াই পৰিলগৈ। সি তলত নামি হৈ বিচাৰি আছে পানীলৈ, সেইটো পানীত পৰিলে আকৌ। দেখাই থাকিম, চাই থাকক। ডাঙৰ বৰালি মাছকেইটা ধৰা দেখাম, সেইটো এটা মাছে মাৰিলে দেখিলে আপুনি। পোৱালি মাছবোৰে খেলি আছে। এতিয়া ফাইনেলি আমি দেখা বিচাৰি আছোঁ আপোনাৰ শেষ ভিউটো। ইয়াত মাছবিলাক সোমাই আছে, মাছ ধৰি আছে। এইটো বৰালি মাছ ধৰিলে। এবাৰ ছাইডৰ জালটো গুটুং কৰি দে নিজৰা। ঐ ৰিণ্টু, দেহানক ফোনকৈ মাতচোন। এতিয়াহে মাছ চোৱা সময় আৰু কেতিয়া চাব আৰু। দেখিছেনে এই মাছটো? এনেকৈ এইটো বৰালি মাছ হয়। এইটো মাছ জঁপিয়ালে আপোনাৰ দেখি আছে ইয়াৰ ভিউটো। এইটো এটা বৰালি মাছ, অলপ ডাঙৰ বৰালি মাছ। ফাইনেলি নিজৰা মাছবোৰ পানী কমি গ'ল, মাছ ধৰি আছে আমাৰ সিফালৰ পৰা। তো তেনেকৈ ঠেলি আনে, তেতিয়া যাব মাছটো। মাছবোৰ সিফালে ঠেলি হৈ আছে। এইফালে মাছ বৰ্তমান ৰাইজে ধৰি আছে, পানী বিশেষ কমি গ'ল, সেইবাবে মাছবিলাক চব মাছ ধৰিব এটা এটাকৈ। আমাৰ লাগি আছে ৰাইজ মাছ ধৰাত। এক্সক্লুজিভ ভিউজ দেখাব চেষ্টা কৰিম। বৰ্তমান আমাৰ মাছ ধৰি আছে পূৰা এফালৰ পৰা। ভিউৱাৰ্ছ চাই লওক, মাছ বৰালি মাছ আৰু বিশেষ বেলেগ বেলেগ ধৰণৰ মাছ আছে।
এইবিলাক আপোনালোকক দেখাই আছোঁ। পিছত পুৰা মাইকীয়ে মতাই মাছ ধৰাত লাগি গ'ল একদম। এইফালে আমাৰ অডিয়েঞ্চ, এয়া অডিয়েঞ্চ। ক'ত দিছনো বোকাতে? আকৌ বোকাতে দি দিলি। বোকাত কেলে দিছ? এইফালে ইয়াত দে গামলাটোত। এইফালে জেগা নাই নহয় থ'বলৈ। এইটো লৈয়ে যা তালৈকে। মাছ জালত কিছু এতিয়া নাযায়, ৰাতিপুৱা যাব। জালত মাছ জীয়াই থৈ দিছে। মাছ এতিয়া ধৰি লৈ আহিলে। এতিয়া বোকাই পানী আছে, মাছ ধৰিলেহে মানে ইয়াত পানীৰ লগত মিলাই থ'ব লাগিব। কুমলি ইয়াতে মাছ জীয়াই থোৱা হৈ আছে। মিছা মাছ, শ'ল মাছ, মিছা মাছ, বৰালি মাছ, চাওঁ ৰৌ মিৰিকা, সকলো মাছ ধৰি শেষ বৰ্তমান। এয়া মাছ এতিয়া বাচি আছে। মাছৰ বেলেগ বেলেগ পজিশ্যন। এইবিলাক মাছ ঢাকি থৈছে। ৰাতি নিয়ৰত থাকিব, ৰাতিপুৱা মাছ বেচিবলৈ লৈ যাব। এয়া বৰালি মাছ। আৰু ইয়াত আজি ঘৰত খাবৰ কাৰণে লোৱা হ'ল এইকেইটা মাছ। এতিয়া বৰালি মাছ আৰু এইবিলাক সৰু সৰু মোৱা মাছ। মুৰ্গীকেইটা আহি আছে মাছ খাবৰ কাৰণে বাৰে বাৰে। চাই থাকিব এনেধৰণৰ মাছৰ ভিডিঅ'। দেখাম আকৌ এবাৰ।